guys, স্বাগতম জনাইছো মোৰ টিটাটো ব্লগলৈ। সো গাইস কালি অলপ অভিজিত দাদাৰ লগত ধেমালি কৰোতে মানে এটা ভুল হৈ গ'ল। সো গাইস সেইটো কাৰণে অলপ মানে গালি খাই আছো। সো গাইস তো কি ভুল হ'ল মানে যাকে জানিবলৈ অলপ অভিজিত দাৰ ওচৰত যাওঁগে। তো আপোনালোকক দেখুৱাম মানে। তো গাইস হেৰি মানে অভিজিত দাদাক লগ পাই গ'লো মানে আহিছে বুলি কৈছিলে। তো কালি কি কৰিলা সুধু, কালি কি কৰিলা কৈ দিয়া বা। তো গাইস কালি মানে মোৰ চেনেলটোত এটা ভিডিও আপলোড কৰিছিলো, যদি আপোনালোকে দেখা নাই তেতিয়াহ'লে চাব পাৰে। লাইফষ্টাইল অভি ইউটিউব চেনেল লাইফষ্টাইল অভি 2M মানে এই লিংকটো দি দিব আপোনালোকে চাব, ডেসক্ৰিপচনত আছে লিংকটো। তাত মানে ভিডিও এটা দিছিলো মই, আৰু সেই ভিডিওটোত মই কৈছিলো যে মানে হহা পহু ফ্ৰীকে পাব বুলি। ফ্ৰীকে পাব বুলি কোৱা নাছিলো, আচলতে মই থাম্বনেইলটোতহে এনে দি দিছিলো মানে কি মানুহৰ এট্ৰেক্টিভ থাম্বনেইল বনাব লাগে যিহেতু। চ' তাৰ কাৰণে তেনেকৈ লিখিছিলোঁ, আৰু মানুহে যেতিয়া সোমাই আহিলে তাত ভিডিঅ'টো যিসকলে পূৰাকৈ চালে সেইসকলে গম পালে, আৰু মানে ফ্ৰীকৈ ল'বলৈ গুচি আহিলে ইয়াত বহুতে নজনাকৈ নোচোৱাকৈ ভিডিঅ'টো। আৰু একচুৱেলি ফ্ৰীকৈ নহয়, আপোনালোকে যদি নিব খোজে তেতিয়াহ'লে এটাত 300 টকা দিব লাগিব, আৰু যদি দুটা নিব খোজে তেতিয়াহ'লে আপোনালোকে দিব লাগিব 600 টকা। মানে কি আজি মাইনী ৰাতিপুৱাৰ পৰা কালি ৰাতিপুৱা গালি খাই আছে, আৰু মই আজি ৰাতিপুৱা আহি ইয়াত গালি খাইছোঁ। চ' সিমানেই আৰু। সো গাইস এটা আমাৰ ঘৰৰ নতুন আলহী দেখিছে, এইটো মানে কালাৰবোৰ সব বেলেগ বেলেগ দিছে। তো আমাৰ নতুন মানে আলহী আহিছে। সো গাইস তো এইটো কি ক'ম আৰু, এইটো অভিজিত দাদা এইটো লৈ গৈছিলে বোলে বাঘৰ পোৱালি বোলে এইটো। গাইস মানে আমি মানে যে আজি মানে আমি মানে কি ক'ম মানে আৰু ভিডিঅ' কৰি আছোঁ গোটেইখিনি মানে হা। তো গাইস মানে গালি চালি খাই ভিডিঅ' কৰিছোঁ ন, তো অকণমান মানে কনফিডেঞ্চটো বাঢ়ি গৈছে গাইস। তো বৌক সোধোঁ, বৌয়ে মানে হহা পোৱালিকেইটা বিকি কেনেকুৱা অনুভৱ কৰিছে। তো বৌলক সুধিছোঁ। তো গাইস মানে বৌক মানে সুধি চাওঁ হহা পোৱালিকেইটা ফ্ৰী দি কেনেকুৱা অনুভৱ হৈছে। তো বৌ কৈ দিয়া কেনেকুৱা হৈছে অনুভৱ তোমাৰ। একদম বেয়া হৈছে, তাকেহে একদম বেয়া হৈছে। ইমান মানে ফ্ৰী দিবলৈ মন নাছিলে আৰু তাকে চব ফ্ৰী দি শেষ হৈ গৈছে। তাকে কৈছোঁ নেক্সট বাৰ নিবলৈ আহিলে তাতে লৈ আহে পইচা। আমাৰ নয়ন দাদা মানে ঘৰলৈ গৈছিলে, তো আহিলে আজি এয়া বহি আছে আহি পিনি। তো অলপ মানে ইয়াকো কৈ দিছোঁ কি হৈছিলে ঘটনাটো। তো গাইস এফালে চাওক মানে আমাৰ ইউটিউবাৰ পুৰা লাগি আছে গাইস। মানে লাহে কথাবোৰ কওঁ গাইস, মানে কি ক'ম গাইস, মানে অৱস্থা বেয়া। মানে চাহৰ পাৰ্টি চলি আছে, মানে আজি মানে চাহ অলপ খাইছে আমাৰ ভাইটি দাদা যে কিমান 127টা ছাবস্ক্ৰাইবাৰ হ'ল ন, সেইটো কাৰণে পাৰ্টি দিছে। মানে পাৰ্টিটো খালি বৌয়ে আনিছে মানে গাইস মানে আপোনাৰ কিমান ছাবস্ক্ৰাইবাৰ হ'ল মই। তো গাইস অভিজিত দাদাই ক'লে কালি কি হৈছিলে, তো সেইটো কাৰণে অলপ চলপ দেউতাই গালি দিলে। মানে দেউতাই বহুত কষ্ট কৰি ঘাঁহ চাহ আনে ন, সেইটো কাৰণে তো গালি খোৱাকেইটা অলপ কমিব চাগে আজি আমি কৈ দিছোঁ। তো গাইস আজি ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে কমেণ্ট কৰিব, লাইক কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু চেনেলটো শ্বেয়াৰ কৰিব যাতে আগবাঢ়ি যাব পাৰোঁ। আৰু মোৰ চেনেলত যদি কোনোবা নতুন আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। তো বাই বাই গাইস।